উপলব্ধি কৰি এতিয়া কথা কি ধৰণৰ ফেচিলিটি আপোনালোকে প্ৰভাইড কৰিব কিয়নো গোসাইগাঁৱত ভাল এখন চিকিৎসালয় আছে তথাপিও পৰ্যাপ্ত পৰিমাণৰ বা এজ এক্সপেক্টেড ফেচিলিটি কিন্তু প্ৰভাইড কৰিবলৈ সক্ষম হোৱা নাই শুনক মই ইতিমধ্যে ক'লোঁ যে আমাৰ হেল্থ ডিপাৰ্টমেণ্ট BTR চৰকাৰৰ হেল্থটো বহুত আগবঢ়াই লৈ যাব লাগিব বহুত পিছপৰা হৈ আছে আৰু বহুত আণ্ডাৰ ডেভেলপ হৈ আছে তো আমি নতুন চৰকাৰ বনাইছোঁ আমি কাম কৰি আছোঁ আৰু ধীৰে ধীৰে লাহে লাহে চব ঠিক হৈ যাব আমি এতিয়া আজি এই চিফ ছাৰৰ উপস্থিতিত এই যে 30 বেডেড হস্পিটেল কাশিয়াবাৰী অঞ্চলত আপুনি এটা বস্তু চাব যে জমদুৱাৰ কনষ্টিটুৱেঞ্চি হয় আৰু এই কনষ্টিটুৱেঞ্চি ইমান পিছপৰা না তো নট অনলি হেল্থ ছেক্টৰ খালি স্বাস্থ্য বিভাগৰ কথা ক'লে নহ'ব ইতিমধ্যে চিফ ছাৰে কৈছে যে ইয়াতে এই গাঁৱটো যে ইৰ'শ্যন প্ৰব্লেম যিটো গৰাখহনীয়া প্ৰব্লেম এই গৰাখহনীয়া প্ৰব্লেম হেল্থৰ প্ৰব্লেম এডুকেশ্যনৰ প্ৰব্লেম চব প্ৰব্লেম আছে খালি হেল্থ নহয় তো মোৰ বিভাগৰ ফালৰ পৰা মই বহুত মানুহৰ লগত সন্মুখীন হ'লোঁ বহুত মানুহ বহুত দিনৰ এটা মানে আশা যে ইয়াতে এটা ভাল 30 বেডেড হস্পিটেল লাগে বা দৰকাৰ কাৰণ ইয়াৰ পৰা গোসাইগাঁও যাবলৈ হ'লে বহুত সময় লাগে টাইম লাগে তো আজি এই আমি যে 30 বেডেড হস্পিটেল বনালোঁ এই হস্পিটেলত আপুনি কোৱা মতে ইয়াতে হস্পিটেল নিৰ্মাণ হোৱাৰ লগে লগে ডক্টৰ থাকিব ইয়াতে গাইনোৰ ডক্টৰ থাকিব এতিয়া বহুত এনেকুৱা গৰ্ভৱতী মহিলা আছে যোন মহিলাসকল নাকি গোসাইগাঁও চিভিল হস্পিটেলত যাব নোৱাৰে বহুত কষ্ট হয় যেতিয়া ইয়াতে এই হস্পিটেলটো নিৰ্মাণ হোৱাৰ লগত ইয়াতে গাইনো ডক্টৰ পাব এই গাঁৱৰ অঞ্চলত কিমান মানুহ লাভান্বিত হ'ব কিমান ভাল সুবিধা পাব তো এনেকুৱা খালি কাশিয়াবাৰী অঞ্চল নহয় BTR অঞ্চলত যিকেইটা এনেকুৱা ঠাই আছে য'ত নাকি আজিলৈকে হস্পিটেল হোৱা নাই বা PHC হোৱা নাই বা চাব চেণ্টাৰৰ দৰকাৰ আছে এনেকুৱা আমি হাতত লৈছোঁ পদক্ষেপ লৈছোঁ আমি এই আমাৰ 5টা বছৰ কাৰ্যকালৰ ভিতৰত আমি যিমান পাৰোঁ আমি কাম কৰি যাম তো ইতিমধ্যে এই 30 বেডেড হস্পিটেলৰ কাৰণে আমি BTR চৰকাৰ হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 1 কোটি টকা চেংচন দিয়া হৈছে আৰু আমি পৰ্যায়ক্ৰমে কাম দি থাকিম আৰু কাম হৈ থাকিম আৰু মই ইতিমধ্যে কৈছে যে অভাৱ এটা হৈ আছিলে গোসাইগাঁও চিভিল হস্পিটেলত যে মেন পাৱাৰৰ ডক্টৰসকল গাইনোৰ ডক্টৰৰ প্ৰব্লেম আছিলে আৰু MD ডক্টৰৰ অভাৱ আছিলে পেডিয়াট্ৰিক চাৰ্জনৰ প্ৰব্লেম আছিলে তো অলৰেডি 5গৰাকী ডক্টৰ ইতিমধ্যে স্পেচিয়েলিষ্ট আমাৰ এই গোসাইগাঁও RNB চিভিল হস্পিটেলত ইতিমধ্যে জইন কৰিলে তো সেইফালে সমস্যাটো ধৰক বহুত ছল্ভ হৈ গ'ল আৰু অহা দিনত আমি এই 30 বেডেড হস্পিটেলটো বনাই কিনে আৰু যাতে কাশিয়াবাৰী অঞ্চলৰ বা জমদুৱাৰ সমষ্টিৰ মানুহৰ ৰাইজক চিকিৎসা প্ৰদান কৰিব পাৰোঁ এইটো চিন্তা কৰি मोनसे गोजोनथाव खौरां गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो जेरै जान्जि सानाय हान्थु सानाय गोदोना सानाय आदै सानाय आफादावदै सानाय जानजि जरा सानाय खर' सानाय सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738